তিনিটা ল'ৰা ছোৱালী লৈও কেনেকৈ যে ভিডিঅ' বনাব কেনেকৈ যে টাইম যে মেনেজ কৰে নহয় আচৰিত দেই তেনেকৈ কমেণ্ট কৰাসকলক আজি এই ভিডিঅ'টো চাবলৈ মই অনুৰোধ জনাইছোঁ সঁচাকৈ কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু তাৰ পাছতহে এটা মন্তব্য দিব আচলতে আপুনি কেনেধৰণে আপোনাৰ সময়টো ইউজ কৰে সেইটো আপোনাৰ কথা যাতে আপুনি যদি অকণমান সময় পায় আপুনি যদি সেইখিনি সময় শুই কটাব বিচাৰে সেইটোতো আপোনাৰ নিজৰ সময়ে লছ হ'বলৈ দিয়কচোন আৰু ঠিক তেনেধৰণে মই মোৰ সময়টো ভালদৰে মিলাব পাৰিছোঁ তেনেধৰণে মই ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ' বনাইছোঁ এটা কাৰণতেই মই নিজে এগৰাকী গৃহিণী হৈ তিনিটাকে বাচ্চা চম্ভালি মই ঘৰতে এটা ধুনীয়া সহজ বুলি নহয় সকলো কামতেই টান আছে কিন্তু ধুনীয়া এটা ইনকম উপাৰ্জন কৰি আছোঁ গতিকে মই ভিডিঅ'টো মই এৰিব বিচৰা নাই সেইটোৱে আচল কথা আৰু তাৰ বাহিৰেও মই ইমান মৰম পাইছোঁ আপোনালোকৰ ইমান আশীৰ্বাদ পাইছোঁ এতিয়া কেনেধৰণে এৰিব পাৰিম কওকচোন বাৰু মই বাচ্চা চম্ভালিও যিকণ সময় পাওঁ সেইকণ সময় মই আপোনালোকক দিওঁ এনেধৰণে আৰু ভিডিঅ' কৰা যদি মানুহ থাকে তেতিয়াতো কথাই নাথাকে নহয় জানো বাৰু এয়া মই গা পা ধুই আকৌ আহিয়ে বনিলৰ দেউতাকক কিবা কিবি কৈ আছোঁ যে বজাৰৰ পৰা কি লাগিব কি নালাগিব আনফালে সহায় কৰা মানুহ যদি থাকে বা ছাপোৰ্ট কৰা মানুহ থাকে আৰুনো কি লাগে কওকচোন বাৰু মই যদি ঘৰটো সাৰোঁ বা তেনেধৰণে বোলে যোৱা তুমি গাটো ধুই আহা মই বিচনাখন সামৰি দিওঁ তেনেধৰণৰহে কথা হয় নহয় বাৰু যদি মিলাপ্ৰীতি থাকে সকলোখিনি কামেই আপোনালোকে খুব সহজতে কৰিব পাৰিব আৰু বেলেগক সমালোচনা কৰাৰ আগতে নিজে নিজৰ কামবিলাকত ধুনীয়াকৈ নিয়াৰিকৈ যদি কৰি যাবলৈ শিকে সময় সকলোৱে ওলাব নহয় জানো বাৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাইহে মন্তব্য দিব দেই মই আগতীয়াকৈ কৈছোঁ আপোনালোকক যে যিসকলে এনেধৰণৰ কমেণ্ট কৰে বা ভাবে তেওঁলোকক সেই ভিডিঅ'টো মই চাবলৈ দিছোঁ একদম অনুৰোধ কৰি মই কৈছোঁ যিহেতু মানুহজন ছুটীত আছেই গতিকে অলপ মই সহায় পাই আছোঁ সেইকাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ কাৰণে চেষ্টা কৰি আছোঁ আৰু যিকোনো এটা কাম কৰিবলৈ হ'লে যদি নিয়াৰিকৈ কৰি যায় সেই কামটো কৰিও ভাল লাগে আৰু লগতে যদি সঁহাৰি পোৱা যায় তাতকৈ বেছি আনন্দৰ কথা একো নাথাকে নহয় জানো বাৰু এয়া চাওকচোন আমাৰ মৌকুহি এজনী যদি উঠে এজনী শুৱে আকৌ যদি এজনী উঠে এজনী শুৱে তেনেধৰণে দিনটো পাৰ কৰে কিন্তু এতিয়ালৈকে ভগৱানৰ কৃপাত সিহঁতে মানে আমনি কৰা নিচিনাকৈ কৰা নাই যেনে খেঙাই যে কান্দি থাকে তেনেধৰণে বাৰু এতিয়ালৈকে আমনি মোক কৰা নাই আৰু আমনি কৰিলেও এই 9 মহীয়া যন্ত্ৰণাটোতকৈ মই বহুতেই বেছি সুখী অনুভৱ কৰি আছোঁ বা ভগৱানে কিজানি মোক অলপমান শক্তি দিছে যে সিহঁতে কান্দিলে আমনি কৰিলেও মোৰ আমনি কৰাহেনে নালাগে মই যিমানখিনি 9 মাহত কষ্ট পাইছোঁ ন ৰাতিপুৱাতে একদম খুব বিজি বনিলত ইমান আজি কালিয়ে যে মটৰ তিয়াই থৈ দিছিলোঁ এয়া ধুনীয়াকৈ তাক বনাই কৰি দিলোঁ বনিল তুমি বহুত লেতেৰা কৰি লৈছা চোৱাচোন মই বেয়া পাইছোঁ আৰু তোমাক আৰু ৰুটি আৰু ঘুগুনি ধুনীয়াকৈ তাত ৰুটি ঘুগুনি খাবলৈ দিছোঁ আনফালে আমাৰ কাৰণে বনাই আছোঁ এই পুৰা গ'ল ৰুটি পুৰা গ'ল নাই পোৱা যোৱা নাই বাৰু পোৱা নগ'ল বাচিলে সময় নাই একদম একেবাৰতে কুকাৰতে ঘুগুনি বহাই দিলোঁ কম হ'ল কমকৈ যদিও মানে দুটাহে মানুহ আৰু একো নাই হৈ যাব বাকী এইখিনি দেখাওঁতে কিন্তু কামখিনি দেখাবই পৰা নগ'ল ৰাতিপুৱাতে বনাইছিলোঁ মই মটৰ ঘুগুনি আৰু ৰুটি মানে পুৰিৰ লগত খাবলৈ ভাল হয় কিন্তু পুৰি খালে এতিয়া যিহেতু মোৰ গেছ হয় গতিকে মই পুৰি বনোৱা নাই আৰু বনিলকো পুৰি দিয়া নাই মানে কাউকো পুৰি দিয়া নাই বনিলকো প্ৰথমতে ৰুটি ঘুগুনি দি ল'লোঁ সি ঘুগুনি খাই খুব বেছি ভাল পায় মায়েকেও ভাল পায় যিহেতু ল'ৰায়ো ভাল পায় তাৰপিছতে আমি খালোঁ বনিলৰ দেউতাকে আৰু মই খালোঁ সেইটো আমাৰ মাইনাহঁতৰ মানে অকণমান ওজনটো কম আছিলে গতিকে মানে সিহঁতক গা পা ধুৱাবলৈ 15-20 দিন মানা কৰিছিলে ভিজা কাপোৰে এনেকৈ মুচি দিবলৈ দিছিলে আজিও দিওঁ তুমি বাথৰুমত সোমালে কিয় মানে লেতেৰা কৰাও জোতা পিন্ধি কিয় যোৱা বাথৰুমলৈ ভিডিঅ' নহয় কিন্তু কামৰ সময়ত গিজাৰটো যোনদিনাখনৰ পৰা লগাই পেলাই থৈ গ'ল সেইদিনাখনৰ পৰা এদিনো আজিলৈকে ইউজ কৰিবলৈ কাৰণে পৰা নাছিলোঁ কি হ'ল মানে সিহঁতে ক'লে যে গিজাৰ লগাই দিলোঁ চুইচ দিব পাৰি আমাৰ আহি পেলাই একেবাৰে চুইচ দি থৈ গ'লহি আৰু তাৰপিছতে পানী বোলে আহাই নাই গিজাৰলৈ খালি গিজাৰটোকে চুইচ দি থৈ দিলে যেতিয়া গিজাৰটো বেয়া হৈ গ'ল আজি আকৌ আহি পেলাই ভাল কৰি পেলাই দি থৈ গৈছেহি এতিয়া আজি প্ৰথম গিজাৰৰ পানীৰে এখনকে লৈ লওঁ লংগুটিখনকে ধুনীয়াকৈ এতিয়া মুচি দিম মই গা চা বনিলৰ দেউতাকে মোক বাৰে বাৰে কৈ আছে যে তুমি পাৰিবানে নোৱাৰিবা ইমান সৰু হৈ আছে তুমি পৰা নগ'ল I am ready
আৰু প্ৰথম মোক ধুৱাই দিছিলোঁ মানে ডাঙৰজনীক, যিজনী টোপনি গৈ আছে সেইজনীৰ নাম মৌ, তাই ডাঙৰ দেই, 1 মিনিটৰ ডাঙৰ। আৰু যিজনী সাৰ পাই আছে মিনিটকৈ টোপনি গ'ল। গা পাটো মুচাই দিলোঁ যে ধুনীয়াকৈ টোপনি গুচি গ'ল। আৰু মই বৰ্ণিলক অকণমান সময় মানে পঢ়াবলৈ ট্ৰাই কৰিলোঁ। বাকীটো ভাত পানী ঘৰৰ কাম সমস্তখিনি আছেই, যিখিনি দেখাব পাৰিছোঁ সেইখিনিকে দেখাইছোঁ আপোনালোকৰ আগত। বাকী ভিডিঅ'টো আজি ইমানখিনিতে। বাকী মই কামখিনি কেনেধৰণে মেনেজ কৰোঁ, কি কৰোঁ, সম্পূৰ্ণখিনিতো আপোনালোকে দেখিছেই। এতিয়া ধুনীয়া এটা মন্তব্য আপোনালোকে আগবঢ়াব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। আজিলৈ ইমানখিনিয়ে।